দেখোন তুমি পুলিচত চাকৰি পালা বুলি শুনিছো হয়নে? হয় ৰমেন, তুমি ঠিকেই শুনিছা। তোমাৰ কপাল ফুলিল তেন্তে বুজিছা। ইয়াকে কয় ভালে পাই ভালক, যাবৰে পাই খালক। তুমি পঢ়া শুনাটো ভাল, স্বাস্থ্য পাতিও ভাল, গতিকে চাকৰিও পালা ভাল। মোৰহে একোফালে নহল আৰু ৰে। কি কৰো তাকে উপায় পোৱা নাই। ইণ্টাৰভিউ দিওঁহে দিওঁ, পাছহে কৰিব নোৱাৰো দেখোন। বন্ধু নিৰাশ নহবা, লাগি থাকিলে মাগি নাখায় বুলি কথা এষাৰ আছে নহয়। কিবা এটাতো কৰি আছা ন? সেইটো কৰি আছো, কিন্তু যি দেখিছো নহব আৰু বুজিছা। আজিকালি স্কুলৰ শিক্ষকসকলক যিটো বেতন দিয়ে নহয়, চৰকাৰীকৰণ কৰিছো বুলি নামমাত্ৰ বুলিহে কব পাৰি। হয় বাৰু, কিন্তু একো নকৰাকৈ থকাতকৈ কিবা এটা কৰি থকাটো ভাল বুজিছা। কোনেনো জানে, পিছে পৰে বহাবওতো পাৰে। দৰমহা টকা কম হলে কি হব, শিক্ষকৰ সন্মানটো কিমান ওপৰত ভাবি চোৱাচোন এবাৰ। আগতে গানত শুনিছিলো বুজিছা, মাষ্টৰৰ চাকৰি নকৰাইনো ভাল, বছৰেকত 12 মাহে দৰমহাই নাই। আজিকালি দৰমহাটো পায়, কিন্তু চলাটোহে টান। বস্তুৰহে যিহে দাম। টেট শিক্ষক বিলাকৰ ঠিকেই আছে। হয় ঠিকেই কৈছা। তোমাৰ ঘৰত সকলোৰে ভালনে? ভাল। মোৰ কথাকে কৈ আছো, তোমাৰ কথা কোৱা অলপ। পুলিচৰ চাকৰি পালা বুলি কৰবাত লগ পালে আকৌ চিনি নাপাওঁ বুলি নকবা আকৌ দেই। হে কি কোৱা বন্ধু? তোমালোককনো কেলে পাহৰিম বাৰু, নিজৰ আপোন মানুহবোৰক। পিছে তুমি কিবা কামত ওলাই আহিছিলা নেকি? মই ৰাস্তাতে লগ হৈ বহুত সময় ললো নহয় তোমাৰ। পিছত গালি নাপাৰিবা আকৌ। তেনেকে কেলে কোৱা?